এই পৃথিৱীখন সঁচাই বৰ জটিল। আজিৰ তাৰিখত মিছা কথাটোকহে সকলোৱে বিশ্বাস কৰে আৰু সত্য কথা ক'লে সকলোৱে প্ৰমাণ বিচাৰে। যিটো খুব সহজেই পাব পাৰি সেইটোৱে হৈছে কষ্ট, আৰু যিটো খুব কষ্ট কৰিহে পোৱা যায় সেইটো হৈছে সন্মান। যিটো মনৰ পৰা পোৱা যায় সেয়া হৈছে ভালপোৱা, আৰু যিটো ভাগ্যৰ বলত পোৱা যায় সেইটোৱেই হৈছে সঁচা বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ সুন্দৰ সম্পৰ্ক কোনটো জানেনে? যিটো সম্পৰ্কত এজনে আনজনৰ পৰা সমান গুৰুত্ব পায়। ইয়াতকৈ জানো আৰু ভাল সম্পৰ্ক কিবা থাকিব পাৰে? কিছুমান মানুহে দুটা সময়ত আপোনাক সাক্ষাৎ কৰিব। যেতিয়া আপুনি সফলতা লাভ কৰিব তেতিয়া তেওঁলোকে আপোনাক শুভেচ্ছা দিবলৈ আহিব, আৰু যেতিয়া আপুনি সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ব তেতিয়া আপোনাক কথাৰে আঘাত কৰিবলৈ আহিব। সম্পৰ্কবোৰক জোৰ কৰি জীয়াই ৰাখিব নালাগে। এটা ভাল সম্পৰ্কত প্ৰতিজনৰ মাজত এটা টান থাকিব লাগে, মনত আপোনত্বৰ ভাৱ থাকিব লাগে। অকলশৰীয়াকৈ থকাৰ লাভ কি জানেনে? কেতিয়াও মিছা অভিনয় কৰিবলগীয়া নহয়, কেতিয়াও কাকো হেৰুৱাৰ ভয় নাথাকে, কষ্ট পাবলগীয়া নহয়, শান্তিৰে নিশা শুব পাৰি। খং উঠিলে চিঞৰি কথা কোৱা ব্যক্তিৰ মন সৰল হয়, কিন্তু যিজনৰ খং উঠিলেও মৌন হৈ থাকে বা খং উঠিলেও হাঁহি মুখে কথা কয় সেইজন চৈতানতকৈও ভয়ংকৰ। মানুহে যিমানেই দামী পোছাক পৰিধান নকৰক, যিমানেই ভাল ৰূপসজ্জা নকৰক, তেওঁৰ আচল ৰূপ লুকাই থাকে তেওঁৰ চৰিত্ৰ, ব্যৱহাৰ আৰু কৰ্মৰ মাজত। যদি আপোনাক কাৰোবাৰ সৈতে ভাগ্যই মিলায় তেন্তে এই পৃথিৱীত আপোনালোকক আঁতৰ কৰাৰ কাৰো শক্তি নাই। ভগৱানক প্ৰাৰ্থনা কৰিহে ভাগ্যক সলনি কৰিব পৰা যায়। ভগৱানৰ ইচ্ছা অবিহনে কোনেও কেতিয়াও ভাগ্য সলনি কৰিব নোৱাৰে। এই পৃথিৱীত ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি ভগৱানৰ ইচ্ছামতেই জীৱনটো পাৰ কৰিবলৈ শিকক। পৰকালত আপোনাৰ ইচ্ছামতে ভগৱানে জীৱনটো সজাই দিব। আপোনাক যেতিয়া কাৰোবাৰ প্ৰয়োজন হ'ব তেতিয়াহে আপুনি তেওঁৰ প্ৰিয়জন হ'ব পাৰিব। মানুহে কোনো বস্তুৰ মূল্য তেতিয়াহে বুজিব পাৰে যেতিয়া সেই বস্তুটো তেওঁ হেৰুৱাই পেলায় বা সেই বস্তুটোৰ তেওঁৰ অভাৱ হয়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।